নমস্কাৰ বন্ধু বান্ধৱীসকল, যিহেতু আজি নৱৰাত্ৰি মানে আজি নৱমী আৰু দিল্লীৰ ফালে নৱমীৰ দিনা কন্যা পূজা হয়। কন্যা পূজাটো সকলোৱে কৰে নৱমীৰ দিনা। আৰু আমাৰ ছোৱালীটো ডাঙৰ হৈছে 4 বছৰ গতিকে তাই ৰাতিপুৱাই গা ধুইয়ে বেগ এটালৈ ওলালে আৰু একদম বস্তু মানে বহুত গোটাইছে আৰু ছোৱালী বহুত জেগাৰ পৰা আহিছে। মালা পিন্ধি ক্লিপ লৈ বেগটোত পইচা লৈ কি চাবা। আৰু এতিয়া আকৌ বেলেগ এখন ঘৰলৈ গৈছে তাই। যেতিয়া মানে দিল্লীৰ ফালে যেতিয়া পূজা হয়, এনেকৈ চুজিৰ হালোৱা দিয়ে, বুট দিয়ে, মানে বইল কৰি ভাজি পেলাই, তাৰপিছতে পুৰি দিয়ে, আৰু তাৰপিছত যিটো নাৰিকল 9 দিনৰ কাৰণে ৰাখে সেই নাৰিকলটো দিয়ে, আৰু চলে দিয়ে, মানে কাবুলী কি বুলি কয়, কাবুলী বুটৰ চব্জি দিয়ে, বেলেগ চব্জি দিয়ে, খালি পিঁয়াজ আৰু নহৰু মানে ব্যৱহাৰ নহয়। তাই মানে বস্তুৱে বহি গৈছেগৈ আৰু আকৌ পইচাও বেলেগকৈ পাইছে। আৰু এনেকৈয়ে আমাৰ ফালে দিল্লীৰ ফালে নৱৰাত্ৰি পালন কৰা হয়। কন্যা পূজনৰ দিনা পুৰি চুজিৰ হালোৱা, তাৰপিছত বুট বইল কৰি ভাজি দিয়ে, আৰু লগতে মানে কাবুলী বুটৰ চব্জি দিয়ে, তাৰপিছতে ফুলকবি আলুৰ চব্জি দিয়ে, বুটৰ চব্জি দিয়ে। বহুত ভাল লাগে খাই পেলাই। আৰু এনেকৈ কোনে কোনে পালন কৰে নৱৰাত্ৰি জনাব।